মোৰ চেনেল দিহানা লাইফষ্টাইল ব্লগ। তো আশা কৰোঁ আপোনালোকে ভালে আছে আৰু আপোনালোকৰ দুৱা আশীৰ্বাদত মই ভালে আছোঁ, বিন্দাছ আছোঁ। তো আজি আপোনালোকৰ ওচৰত লৈ আহিছোঁ ৰেচিপি। তো কি ৰেচিপি আহক আমি চাই থাকোঁ। তো আজিৰ ৰেচিপি হ'ল থাম্বনেইল চাই গমেই পাইছে চাগে। আজিৰ ৰেচিপি হৈছে শুকান মাছেৰে ভোলৰ তৰকাৰী। তো নিশ্চয় সকলোৰে ভাল লাগে শুকান মাছ আৰু ভোলৰ তৰকাৰী। তো আহক আমি ভিডিঅ'টো চাই থাকোঁ আৰু ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰি জনাব যে তৰকাৰী। মই লৈ লৈছোঁ ভোল। তো ভোলখিনি মই কাটি লৈছোঁ আৰু ভোলৰ লগত দিছোঁ বেঙেনা, আলু আৰু ইয়াতে মই লৈ লৈছোঁ মানে কেইটামান শুকান মাছ। তো रामधेनु हो यहाँ खातु रंगी रंगेरे बुकुते बियपा তেলখিনিও গৰম হৈ গৈছে। তো মাছখিনি মই ভাজি ল'ম। তো মাছখিনি ভজা হৈ গৈছে। সৰু পাত্ৰ এটাত মই উঠাই থৈ দিছোঁ। আগতীয়াকৈ কাটি ৰখা পিঁয়াজ আৰু জলকীয়া মই দি দিছোঁ। তো এই জলকীয়া আৰু পিঁয়াজখিনি মই অলপমান ভাজি ল'ম। তো গতিকে আমাৰ মানে গোটা মছলাখিনি ৰংচঙীয়া হ'বলৈ ধৰিছে। ৰং চোৱা ধৰিব ধৰিছে। এতিয়া ইয়াত দি দিম মই নিমখ। আপোনালোকে সোৱাদ অনুযায়ী নিমখ দি দিব, লাগিলে আৰু পিছতো দিব পাৰিব। দি কিনে আৰু অলপমান গোটা মছলাখিনি মই ভাজি লৈছোঁ। এতিয়া ইয়াতে দি দিম গুড়ি মছলা। তো ইয়াতে দি দিছোঁ মই জলকীয়াৰ গুড়ি। তাৰপিছত দি দিম মই জিৰা গুড়ি। আপোনালোকে অনুমান অনুযায়ী আপোনালোকে গুড়িবিলাক আৰু জ্বলা তাৰপিছত নিমখ দি দিব। ইয়াতে দি দিছোঁ মই ধনিয়া গুড়ি। তাৰপিছত দি দিম মই হালধিৰ গুড়ি। তো আগতীয়াকৈতো মই নিমখ দিছিলোঁ। তো এইখিনি অলপমান পানী লৈ কিনে মই পাতলকৈ ভাজি ল'ম। অলপমান পানী দি দিব। তো মোৰ ভজা হৈ গৈছে। তো এতিয়া দি দিম ইয়াত কাটি থোৱা ভোল, বেঙেনা, আলু। তো বস্তুখিনি মই অলপমান ভাজি লৈছোঁ, অলপমান লৰাই দিছোঁ যাতে মছলাখিনি মিহলি যায়। আৰু ভোলৰ পৰা বহুত পানী ওলায়। তো মই অলপখিনি পানী দিম। মই লৰাই দিছোঁ যাতে মানে গুড়া মছলাখিনিৰ পৰা বঢ়িয়াকৈ মানে মিহলি হৈ গৈছে। তো অলপমান পানী দিছোঁ। পানী দি কিনে আকৌ অলপমান লৰাই দিম। দি কিনে এতিয়া ঢাকনিৰে ঢাকি দিম আৰু মিডিয়াম ফ্লেমত ৰাখি থ'ম। কোনেখনে উঠাম। তো উঠাই কিনে চাম যে আলুখিনি সিজিছে নে নাই। তো প্ৰায় মই সিজোৱা হৈয়ে গৈছে। তো মই চেক কৰি আছোঁ মই আলু সিজি গৈছে। তো ইয়াৰ পিছত মই দি দিম ভাজি ৰখা মাছবিলাক। তো দি দিছোঁ মই ভাজি থোৱা মাছবিলাক।
তো অলপমান লৰাই দিম, লৰাই দি কিনে আপোনালোকৰ যিমানখিনি ঝোল লাগে তো ঝোল অনুযায়ী আপোনালোকে পানী দি দিব। তো মোৰ যিমানখিনি মানে ঝোল লাগে মই সিমানখিনি পানী দি দিম। সেয়া মই পানী দি আছোঁ। তো বেছি ঝোল নাৰাখিব, বেছি ঝোল ৰাখিলে ভাল নালাগে। তো এতিয়া মই ঢাকনিৰে আৰু ঢাকি দিম, ঢাকি 2-3 মিনিটমান উতলাব দিম। তো 3 মিনিট পিছত মই আকৌ আহিছোঁ। তো মোৰ তৰকাৰী প্ৰায় ৰেডিয়ে হৈ গৈছে। টেষ্টি শুকান মাছৰ ভোলৰ তৰকাৰী ৰেডি হৈ গৈছে। তো গৰম গৰম ভাতৰ লগত খাই চাবচোন আপোনালোকে কেনেকুৱা লাগে। তো থেংক ইউ ছ' মাছ মোৰ ভিডিঅ' দেখাৰ কাৰণে, আৰু কেনেকুৱা লাগিছে মোৰ ভিডিঅ' কমেণ্ট কৰি জনাব, আৰু আপোনালোকেও ঘৰত ট্ৰাই কৰিব। বাই বাই, থেংক ইউ ছ' মাছ মোৰ ভিডিঅ' দেখাৰ কাৰণে।